गुड मॉर्निंग स्टूडेंट्स मैं निकी बर्तमान मोर यूट्यूब चैनल जामान फॉर यूथ सकलोके स्वागतम जानाइछु। गुड मॉर्निंग स्टूडेंट्स आशा करो तुम्हारे सकलोए भाले आसा। आमी नवम श्रेणीर समय नाমৰ पाठ्यर प्रश्न आलोचना करि आसु। 1 और 2 प्रश्न आलोचना करार पिছত 3 নম্বৰ जेटो पाठ्यर लेखकर साहित्यराजीर परिचय दिया एटो तुम्हारे अलरेडी क्लास आलोचना करा होइसे। আজি চোৱা 4 নম্বৰ 4টা 5টা বাক্যত উত্তৰ দিয়া। প্ৰথমত আছে প্ৰাকৃতিক জগত বুলিলে কি বুজায়। ইয়াতে উত্তৰ মই লিখি ৰেডি কৰি ৰাখিছোঁ। চোৱা প্ৰাকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ জগতখনকে বুজা যায়। জীৱ জন্তু চৰাই চিৰিকটি ফল ফুল আৰু বৃক্ষসমূহক লৈ প্ৰাকৃতিক জগত। বিভিন্ন ধৰণে জীৱ জন্তু प्राणीসমূহে नानान क्रिया प्रतिक्रियारे এই জগতত বসবাস কৰে। प्रकृति জগতত সংঘটিত হোৱা বিভিন্ন ঘটনাসমূহলৈ লক্ষ্য কৰি সময়ক কিছুমান ঋতুত বিভক্ত কৰা হয়। এই ঋতুসমূহ হ'ল গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত। বিভিন্ন ঋতুসমূহত প্ৰকৃতিত বিভিন্ন ধৰণৰ পৰিঘটনা সংঘটিত হোৱা দেখা যায়। এইখিনিয়ে ইটোৰ উত্তৰ 4টা 5টা বাক্যত দিব দিছে। গতিকে আমি নেক্সট আলোচনা কৰিম পিছৰ প্ৰশ্নটো। পিছৰ প্ৰশ্নটোত আছে খ নম্বৰত কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময়ক ভাগ কৰিব পাৰি। এইটো চোৱা কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি। উত্তৰ হিচাপত আছে কোনো বিশেষ ঘটনাৰ ওপৰত ভিত্তি কৰি সময়ৰ বিভাগ কৰিব পৰা যায়। ধৰ্ম কলা সাহিত্য বুৰঞ্জী কিংবদন্তি যুদ্ধ বিগ্ৰহ ৰাজত্ব আদিৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ এনে ভাগ কৰা হয়। উদাহৰণস্বৰূপে খ্ৰীষ্টাব্দৰ কথা ক'ব পৰা যায়। খ্ৰীষ্টানসকলৰ পৰম পুৰুষ যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰা খ্ৰীষ্টাব্দৰ হিচাপ কৰা হয়। শংকৰদেৱৰ সময়ৰ পৰা শংকৰাব্দৰ হিচাপ আৰম্ভ হয়। সময়ৰ এনে ধৰণৰ আন কেইটামান হিচাপ হৈছে সংবত শকাব্দ হিজৰী চৈতনাব্দ ইত্যাদি। তাৰে পিছত গ নম্বৰত আছে লক্ষণাক্ৰান্ত মানে কি। লক্ষণাক্ৰান্ত মানে কি তাৰ উত্তৰ হিচাপত আছে লক্ষণ মানে হৈছে স্বভাৱ বা ধৰ্ম। লক্ষণৰ পৰা দুটা বস্তু পৃথক পৃথক হিচাপে দেখুৱাব পৰা যায়। সময় হৈছে এনে এবিধ বস্তু যিবিধ বস্তুক কোনো সীমা আঁকি ভাগ কৰিব পৰা নাযায়। কিছুমান লক্ষণৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰিব পৰা যায় আৰু ইয়াৰ বাবে একোটা সময়ক একোটা লক্ষণাক্ৰান্ত বোলা হয়। উদাহৰণস্বৰূপে 4 যুগৰ কথা ক'ব পাৰি। এই 4 যুগ হৈছে সত্য ত্ৰেতা দ্বাপৰ আৰু কলি। কলি যুগত কল্কি অৱতাৰৰ আবিৰ্ভাৱৰ পাছত সত্য যুগৰ প্ৰৱৰ্তন। গতিকে কল্কি অৱতাৰৰ আবিৰ্ভাৱে কলি যুগৰ অন্ত আৰু সত্য যুগৰ আৰম্ভণিক বুজায়। ঘ নম্বৰ প্ৰশ্নত আছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। এইটো আছিল প্ৰশ্ন। তাৰ উত্তৰ হিচাপত আছে বিজ্ঞানৰ আৱিষ্কাৰৰ পূৰ্বতে মানুহে প্ৰাকৃতিক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি সময় নিৰূপণ কৰিছিল। জীৱ জন্তুৰ আচৰণ যেনে কেঁকোৰা গাঁতত সোমালে বালিমাহী চৰাই ওলোৱা কুলি কেতেকীৰ আগমন আদি পৰ্যবেক্ষণ কৰি তেওঁলোকে ঋতুচক্ৰৰ জ্ঞান লাভ কৰিছিল। ক'ৰবালৈ যাবলৈ কিমান সময় লাগে সেয়া নিৰূপণ কৰিছিল ৰিংটো মৰাৰ সময় এখন তামোল চুবোৱা সময় আদিৰ ওপৰত নিৰ্ভৰ কৰি। পদুম ফুল ফুলি পুৱা হোৱা আৰু বেলি ফুল ফুলি ৰাতি নামি অহাৰ সংকেত দিছিল। এনেদৰে বিজ্ঞানৰ আৱিষ্কাৰৰ পূৰ্বতে মানুহে গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়
সম্বন্ধ সময়ৰ সম্বন্ধ স্থিৰ কৰি লৈছিল। তেনেহ'লে আমাৰ 4 নম্বৰ প্ৰশ্ন আজি আলোচনা কৰা হ'ল। ইয়াৰ পিছৰ ক্লাছত মই 5 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে সেইকেইটাৰ উত্তৰ দিম। লগতে তোমালোকক আৰু এটা কথা কৈ থৈ দিওঁ, তোমালোকে মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।